হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে আপোনালোকৰ? এইফালে এতিয়া মই বনাবলৈ লৈছোঁ তিতা কেৰেলা আৰু আলু পিটিকা। সেইকাৰণে মই এইখিনি ভালদৰে চফা কৰি লৈছোঁ। ধুই মেলি এইখিনি মই কুকাৰত দি দিম। এতিয়া এটা চিটি দি কিনে থৈ দিম। তিতা কেৰেলা আৰু আলুৰে পিটিকা বনাম মই আজি। কোনে কোনে ভাল পায় বাৰু তিতা কেৰেলা আৰু আলুৰ পিটিকা? এইফালে মই এতিয়া এইখিনি দি দিছোঁ কুকাৰত, বইল কৰি ল'ম। এটা চিটিতে বইল হৈ যাব আৰু। এইফালে চাওকচোন বাৰু, তিতা কেৰেলা আৰু আলু মই কুকাৰত দি দিছিলোঁ এটা হুইচেল দি। এয়া হৈ গ'ল। এতিয়া মই পিটিকি ল'ম এইখিনিত দিম মই এতিয়া পিঁয়াজ, কেইচকলমান আদা, জলকীয়া, অকণমান নিমখ আৰু অকণমান তেল। এতিয়া মই ধুনীয়াকৈ এইখিনি পিটিকি লওঁ। এইফালে এইখিনি হৈ গ'ল তিতা কেৰেলা মোৰ পিটিকা, আলু আৰু তিতা কেৰেলাৰ পিটিকা। কোনে কোনে ভাল পায় বাৰু বন্ধু বান্ধৱীসকল? চবেই ভাল পায় চাগে দেই এইটো তিতা কেৰেলা, নহয় জানো বাৰু?